ভণ্টি আইমণি ভণ্টি উঠা সোনকালে ৰাতিপুৱালে নহয় উঠা মোৰ পাহাৰত যাবলৈ দেৰি হৈছে অকণমান চাহ জলপানৰ যোগাৰ কৰি দিয়া ককাইদেউ আৰু কিমাননো কষ্ট নকৰা তুমি কষ্ট নকৰিলে জানো হ'ব হেৰৌ কষ্ট নকৰিলে ঘৰখনত টকা পইচা ক'ৰ পৰা আহিব আৰু তোমাক বিয়া দিবলৈ টকা নালাগিব জানো ককাইদেউ যা আৰু বাৰু এইবোৰ এতিয়া বাদ দিয়া এতিয়া ভিতৰলৈ যোৱা চাহ জলপান যি আছে অলপ দিয়া সেইখিনি খাই মই পাহাৰলৈ লৈ যাওঁ ককাইদেউ অলপ সময় ৰবা মই এতিয়াই গৈ বনাই লৈছো ককাইদেউ চাহখিনি লোৱা ভণ্টি মই আহো ইছ ইমান দেৰি হ'ল তাই এতিয়াও আহি পোৱা নাই আহি পালা পালোহি বহা kita sekolah banyak kak semua. Wah. Mohon, parle jwani. পাহাৰলৈ ওলাইছো Bara mohon, কষ্ট ইমান কেলে কৰা বাৰু? কষ্ট নকৰিবাচোন ইমান। কষ্ট নকৰিলে জানো হ'ব তহঁতচোন জানই সৰুতে মা দেউতা ঢুকাই গ'ল আৰু এতিয়ানো মোৰ বাহিৰে ঘৰখনত কাম কৰা কোন আছে আৰু ভণ্টিজনীৰ পঢ়া শুনা কাপোৰ কানি খোৱা বোৱা সকলো দায়িত্ব মোৰ এৰা হয় দিয়া আৰু এই ভগৱানে তোমালোকৰ লগত বৰ অত্যাচাৰ কৰিছে বুজিছনে বাৰু তই এতিয়া যা তোৰ দেৰি হৈছে চাগে বাই যোৱা। ভাইহঁত এই মোহনৰ কিন্তু ভনীৰ প্ৰতি মৰম কিন্তু শলাগ ল'বলগীয়া দেই দেখিছই নে ভনীৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হৈছে বেচেৰাই ভাই তই সঁচা কথাই কৈছ লৈ যাওঁ ভণ্টি চাও পানী এগিলাচ দিয়াচোন ভণ্টি এই শুনা নাই নেকি পানী এগিলাচ দিয়া আরে কি হল মাত দিয়ে নাই যে দরজাটো বন্ধ আরে এইখনো তো নগলা ছোৱালীজনী আজি ক'ত গ'ল মোৰ ভণ্টি দেখা পাইছিলে নেকি অথনি পলাই গ'ল নহয় কি ভণ্টি আইমণি
তুমি মোক কিয় এৰি থৈ গ'ল মই এতিয়া কাৰ লগত থাকিম তোৰ বাহিৰে মোৰ কোন আছিল Ay, Moni. Ha? Isali, ha? তুমি মোক এৰি ক'ত গৈছিলা আৰু এইবোৰ কি দেখিছো মই দাদা মই মানে বাবা ও মোৰ বাবা তই বুৱাৰী ও বুৱাৰী সদায় গেলা পানীখিনি খাই আহে আৰু কাম বন নাই আৰু তই এতিয়া গালি পাৰিবি নে ভিতৰলৈ উঠা নিবি বল উঠোৱা বুৱাৰী ও বুৱাৰী মা কি হ'ল জচোন যা মোৰ কাৰণে এক্সট্ৰা কাপ লৈ আহচোন পিছফালে কেইটামান বাচন আছে মাজি আনি থৈ দিয়া যোৱা কি হ'ল আন্টি কি চাহ হ'ল একাপ চাহ বনাব নাজানা বোৱাৰী হ'ব আহিছা যোৱা যোৱা ভিতৰত আইমণি 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 ক'ত বা গ'ল এজনী ঘৰত বা আছে কি নাই আইমণি কি হ'ল কোৱা মোক টকা লাগে মোৰ লগত টকা নাই মই একো নাজানো মোক টকা লাগে টকা মই ক'ৰ পৰা পাম মই একো নাজানো মই য'ৰ পৰাই নহওক টকা লাগিবই
কাম বনটো নকৰাই দিনৰ দিনটো মদ খাই যোৱা খেলিয়ে কটোৱা এতিয়া ঘপককে টকা বিচাৰিলে মই ক'ত পাম সোণৰ গহনাখিনিতো বেছি খালাই কি কলি হা তই মোক কি কলি তোৰ সাহস কেনেকে হ'ল মোৰ বিষয়ে তেনেকে ক'বলৈ লৈ যা মোৰ ঘৰৰ পৰা যা 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 ককাইদেউ মোৰ ভুল হৈ গ'ল মই আপোনাৰ মৰম বুজি পোৱা নাছিলো মোক ক্ষমা কৰি দিয়া আইমণি কান্দিব নালাগে দিয়া ব'লা ঘৰত যাওঁ